হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই হাউলিৰ ৰাগ দেখুৱাম। আপোনালোকে চাগে বহুতে আহিছে হাউলিত, বেছি সংখ্যক মানুহে আহিছে। যিসকলে অহা নাই সিহঁতে মোৰ ভিডিঅ'ৰ জৰিয়তে চাওক আৰু অহাসকলেও চাওক, কিছুমান বস্তু ৰৈ যাব পাৰে আপোনালোকৰ। এতিয়া আমি সোমাই আছোঁ। এইবাৰ অস্থায়ীভাৱে নতুন বেলেগ এখন ঠাইত চিধাই মন্দিৰৰ চিধা গেট দিছে। এয়া ৯৭ সংখ্যক হাউলি ৰাগ মহোৎসৱ। এতিয়া সোমাই আছোঁ। এই ভিডিঅ'টো ধামাকা হ'ব। আপোনালোকে যিসকলে চাই আছে আনন্দ পাব, ফূৰ্তি পাব। চাওক এইবাৰ ৰাগ মন্দিৰটো কেনেকুৱা, একদম লাইটেদি কেনেকুৱা কৰিছে, চকুৰে চালে আপুনি গম পাব। চাওক আপোনালোকক ৰাসৰ চাৰিওপিনৰ দৃশ্যবিলাক মই ভালদৰে কিছু সংখ্যক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। এয়া চাওক, মৃন্ময় মূৰ্তিবিলাক এইবাৰ দুখ অলপ কৰিছে, তলতো আছে ওপৰতো আছে। চাওক এইবাৰ আগবাঢ়ি আছোঁ, অলপ স্পীডতে যাম, ভিডিঅ'টো নহ'লে বেছি দীঘল হ'ব, আপোনালোকেও বৰিং পাব পাৰে। আপোনালোকে চাওক আৰু ভিডিঅ'টো চাই কমেণ্ট কৰক কেনেকুৱা লাগিল, ভাল লাগিল নে বেয়া লাগিল। এয়া হৈছে এইখন কৃষ্ণৰ সকলো আছে। কৃষ্ণৰ জন্মৰ পৰা, কাৰাগাৰৰ পৰা কৃষ্ণ ডাঙৰ সকলোখিনিয়ে কৃষ্ণৰ আছে ইয়াত। আপোনালোকে আহি ভালদৰে চাওক আৰু মোৰ ভিডিঅ'টো চাওক। এয়া হৈছে ৰামায়ণৰ সকলোখিনিয়ে ইয়াত যিমান পাৰে দেখুৱাৰ কাৰণে চেষ্টা কৰিছে মৃন্ময় মূৰ্তিৰ জৰিয়তে। এয়া হৈছে হনুমান, বজৰংবলী হনুমান। এয়া হৈছে মহাভাৰতৰ যুদ্ধৰ পৰা আৰম্ভ কৰি সিহঁত পঞ্চপাণ্ডৱৰ সকলোখিনি আছে। এয়া এইখন প্ৰজ্ঞা বৰপেটা জিলাৰ উদ্যোগত এইখন প্ৰদৰ্শনী। এইটো ভিডিঅ' বনাইছোঁ, চাব। আৰু চাওক আমাৰ সংস্কৃতিবিলাক ঢোল খোল লৈ কেনেকৈ বুজাইছে। এয়া হৈছে বীৰ লাচিত বৰফুকন। বেলেগ কালাৰৰ, এইবাৰ বেলেগ এটা কালাৰ হৈছে। মন্দিৰত কিমান যে ৰঙৰ লাইট লগাইছে হিচাপ নাই। যিমান বছৰ লাইট ৰাস হ'ল, এইবাৰ অলপ বেলেগ হৈছে মন্দিৰত। আপোনালোকে চাই নিশ্চয় ভাল পাইছে। কমেণ্টত লিখক কেনেকুৱা পালে, আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে জনাব, ক্ষমা কৰি দিব। মন্দিৰৰ ফালে ওলাই লাহে লাহে মীনা বজাৰৰ ফালে গৈ আছোঁ। চাওক ইমান ভিৰ হৈছে, মানুহ লাখ লাখ মানুহ। এয়া চাওক, আগুৱাই যাবই নোৱাৰি, ইমান ভিৰ হৈছে। আগৰ বছৰৰ দৰে এইবাৰো মানুহ হৈছে, কিন্তু সিমান হোৱা নাই। ইয়াৰ পিছতো চাওক কিমান ভিৰ হৈছে। এইখন মীনা বজাৰৰ গেট, কিমান টাইম লাগিছে। মীনা বজাৰৰ ভিডিঅ' এটা বেলেগ কৰি বনাম। এইখিনিতে লাহে লাহে আৰু ভিডিঅ'টো সমাপ্ত কৰিম। এইখিনি অলপ সোমাই আপোনালোকক দেখুৱাম। আপোনালোকে চাই নিশ্চয় ভাল পাইছে। আপোনালোকে যদি ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক, আৰু যিসকলে নতুন ছাবস্ক্ৰাইব কৰা নাই সিহঁতে ছাবস্ক্ৰাইব কৰক। সকলোকে যিসকলে ভিডিঅ'টো চালে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।
আগলৈ মোৰ ভিডিঅ' চাই থাকিব। এতিয়া লাহেকৈ ভিডিঅ'টো সমাপ্ত কৰোঁ। সকলোকে ধন্যবাদ।